মোৰ কাৰণে কান্দিব পৰা মানুহে ইয়াকে প্ৰেম বুলি কয় কিন্তু তো প্ৰেমৰ শপত মোলা আকৌ ৰেহাই নিদি সিনা আৰাম কৰি দিম সাৰা মাষ্টৰলৈ স্টাইল এইবিলাকে হৈছে ক্ৰিমিনেলৰ নতুন নতুন স্টাইল মাষ্টৰক দেখিলে কোনোবাই ক'ব ইমান ডেঞ্জাৰাছ কিন্তু মাৰাত্মক খেল খেলিবলৈ দেখিলি কাৰণ তোক জেললৈ পঠিয়াব পাৰিলে এই দোকান নিজে নিজে বন্ধ হৈ যাব স্কুলত পৰিৱেশ সুন্দৰ হ'ব নো টেনশ্যন কাৰণ তাই কিবা কৰে দোকানত এই কলংক লগাৰ পাছত তই ভিক্ষাৰী হৈ যায় তোৰ ভাইৰ আৰু প্ৰেম শেষ চৰিত্ৰহীন বুলি ক'ব এই ক্ষেত্ৰত কিন্তু তই পশুপতিসকলক দৌতিব নোৱাৰ কাৰণ কোনো বাপেকে তোৰ দৰে পৰিয়াললৈ ছোৱালী বিয়া নিদিয়ে তথাপিও তই নিজৰ স্বাৰ্থটো ভাইৰাৰ লগত তেওঁৰ জীয়েকৰ নামত তোৰ গাত লগাই কলংকৰ চালা চব হেক কৰি দিলে মাষ্টৰী বৰ খাম দিছে ন তোৰতো লজ ধৰে এইফালে পশুপতিসকলৰ কিমান লজ আছে তোক বোলে পুলিচৰ লাফৰা ধোঁৱা মাৰা কৰিছিল কিয় সোমাইছিলে হা এইবাৰ পুলিচ কেছ হোৱাৰ লগে লগে লাইচেন্স কেঞ্চেল হোৱাৰ ভয়ত দোকানেই বন্ধ ৰাখিবলগীয়া হৈছে এই পশুপতি ছাৰৰ বিশ্বাস তোৰ ওপৰত একদম হেৰাই গৈছে পাৱাৰৰ বেতননি চলি লাগে মানে তোৰ নামৰ পৰা দোকান জগুৰ নামলৈ যাবলৈ গলিছা আৰু ই বেটা জগু এই জগু চালা কম হাৰামি নহয় দেই জগু চালা বহুত পকি আছে তোৰ পুলিচ পৰা ভেজা গৰম হৈ গৈছে কমিছন লৈছো পাৱাৰৰ বেতননি চহি ল'ব লাগে পশুপতি ফুকনে আৰু তোৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে গতিকে তোৰ এই চেপ্টাৰটো বন্ধ কৰাৰ দায়িত্ব মোক দিছে মোক মই কিন্তু আকৌ খোজ নাকাৰে কাম কৰিহে পইচা যাব কাৰণ বিশ্বাস মই উভতাই আনিমেই মিলাত মনুৰ কুকুৰ আতুৰ হ'বলৈ নিদিওঁ মনোজ আৰু জুৰিৰ প্ৰেম কিছু সময় থমকি ৰৈছে শেষ হোৱা নাই মই শেষ হ'বলৈ নিদিওঁ চালা কি কৰিবি বা তই হা কি কৰিবি অহাৰ পাছত তই নিজকে নিৰ্দোষী হৈ যায় বিশ্বাস ঘূৰাই আনিবি হা লাভ নাই কন্যাকুমাৰী তোৰ লগত যিটো চাল খেলিলে চালা এটা চবকে বাউণ্ডেৰী বাহিৰ কৰিছিলে চালা আৰু যদি দ্বিতীয় বছৰ মাৰিবলগীয়া হয় তেন্তে গালিবি এইবাৰ চালা শিক্ষাৰ এইবাৰ মই বাউণ্ডেৰী লাইনে উঠাই মাষ্টৰনীক যদি মই বজাৰৰ মাজত তাই মুখেৰে সঁচা কথা বাহিৰ কৰাব নোৱাৰো জানিবি এই শংকৰে দলং ঘাটাই এৰিবি মোৰ এৰিয়াত মই তোক সেইটো কৰিবলৈ নিদিম তই বাধা দিবি মোক নহয় মানে পৰা কমিছন লৈছো মাষ্টৰণীৰ মুখেৰে সঁচা কথা বাহিৰ কৰি নিজকে নিৰ্দোষীয়তা বিশ্বাস ঘূৰাই আনিবি হা কিন্তু মই তোক কেতিয়াও হেল্প কৰিবলৈ নিদিম কাৰণ অলৰেডি মোৰ অপাৰেশ্যন আৰম্ভ হ'লে অলৰেডি মই 50,000 খালো মই চালা মোক হাৰামি বুলি কয় আৰে তইতো নাম্বাৰ 1 হাৰামি হয় দে মইতো যি কৰিছো খোল্লা কৰিছো তই মইতো ঘৰ ৰখীয়া হৈ চলা ষ্টাইল এইটো মোৰ ষ্টাইল আৰু এটা কথা মনত ৰাখিবি গুণ্ডাগিৰি যদি কৰো বুলি ভাব নহয় আমাক তই গুণ্ডা বিচাৰি নাপাবি ভালৰে কৈছো চিধা ৰাস্তা ৰাখিছো ভালে পাৱাৰৰ বেতননি চলি দৰকাৰ হলে চালালৈ আঙুলি কাটি দিওঁ তই ছাৰৰ লগত কি কৰিবি ইমান পাৰে কিন্তু তোৰ সকলো হেক কৰি পেলা এনেকুৱা কেছ বনাম কেৱল তই নহয় তোৰ ভৈয়ে গাত হাত নিদিবি ইউনিফৰ্মৰ আছো হাত জ্বলা দিছা এটা মোৰ ডিষ্ট্ৰিক্ট এটা জেইল খোৱা আছে তোক চালাবৰ হেক কৰিবলৈ বেছি সময় নালাগে এই কাৰণে আজিকালি পাব্লিকৰ তহঁতৰ ওপৰত